গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কোঅৰ্ডিনেটৰ এণ্ড মনিটৰিং কমিটিৰ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত মাননীয় সাংসদ শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই অংশগ্ৰহণ অন্তৰ্গত ৰাস্তা বহুত হ'ব লাগে, কিন্তু ৰাস্তা যিমান PMJSY ফলত হ'ব লাগে ক'ৰবাত এটা বহুত আমাৰ খালি মোৰ নহয়, আমাৰ যিমান আমাৰ জনপ্ৰতিনিধিসকলৰ আজি ৰিপ্ৰেজেণ্টেটিভ আহিছিলে তেওঁলোকেও কৈছে কি PMJS বহুত তেওঁলোকৰ প্ৰপ'জেল ৰাইজৰ পৰা গৈছে। আমি বিচাৰিছোঁ মিচিং অঞ্চলত আৰু কাম হ'ব লাগে, ৰাস্তা তেওঁলোকৰ অভাৱ মই নিজে দেখা পাইছোঁ। আৰু সঁচাকৈ মানে দুৰ্ভাগ্যজনক কথা, আজি PM কিষাণত ইমান ফেক বেনিফিচিয়াৰী ওলাইছে। PM কিষাণত প্ৰায় 90,000 ফেক বেনিফিচিয়াৰী। তো PM কিষাণ এইটো কি আঁচনি হ'ল? এইটো ইয়াতো কেলেংকাৰীয়ে হ'ল। এইটো আমি বিচাৰিছোঁ যে যিসকল বাস্তৱ খেতিয়ক তেওঁলোকে সুবিধা পাওক, কিন্তু কিছুমানে যে এনেকৈ কৰি কেলেংকাৰী কৰিছে এইটোতো আমি আৰু আপোনালোকে ভালদৰে জানে। PM কিষাণ কেতিয়া আহিছে? মোৰ লোকসভা নিৰ্বাচনৰ 2 মাহ আগত, গোলাঘাট ডিষ্ট্ৰিক্টত প্ৰায় 90,000 ফেক বেনিফিচিয়াৰী ৰেজিষ্টাৰ কৰা গ'ল। তদন্ত হ'ব লাগে ইয়াত। তো সেইকাৰণে এইটোৱে প্ৰমাণ কৰে কি বৰ্তমান চৰকাৰ কেনেদৰে আঁচনিৰ জৰিয়তে সঁচাকৈ খেতিয়কসকলক সহায় কৰিবলৈ নিবিচাৰে। আজি গোলাঘাট জিলাৰ খেতিয়কসকলে ইউৰিয়া পোৱা নাই। 2 মাহ ধৰি তেওঁলোকে জুন জুলাইত ইউৰিয়া পাব লাগে। তেওঁলোকে যিমান ইউৰিয়া পাব লাগে তাৰ আধা ইউৰিয়া তেওঁলোকে ছেপ্টেম্বৰ মাহত পাইছে। এতিয়া ৰবি ছিজন আহি আছে, অক্টোবৰত আকৌ ইউৰিয়া লাগে। এতিয়াও ইউৰিয়া আহে নে নাহে, এতিয়া ইউৰিয়া লৈ ডাঙৰ তো খেতিয়কসকলৰ ডাঙৰ হাহাকাৰ আৰু খেতিয়কৰ নামত পইচা বিতৰণ কৰি BJP চৰকাৰে নিজৰ কৰ্মীসকলকে পইচা দি আছে। দিনটোৰ কাৰ্যসূচী কি আছিল অকণ ক'ব নিশ্চয়? আজি দিনটোৰ কাৰ্যসূচী কি আছিলে আপোনাৰ? ইয়াৰ আগতো এটা বেচৰকাৰী সংগঠনৰ এটা অনুষ্ঠান আছিলে। আমাৰ বাগানৰ কিছু ছাত্ৰীসকলে স্কলাৰশ্বিপ পাইছিল। তেওঁলোকক তাত উপস্থিত হৈ তেওঁলোকক অলপ ভৱিষ্যমূলক কথাখিনি ক'লোঁ। ইয়াৰ পিছত আমাৰ কিছুমান দলীয় কামখিনি আছে। ঠিক আছে, থেংক ইউ। আমি সেই অনুষ্ঠানত প্ৰায় তিনিগৰাকী ছাত্ৰীসকলে 35,000 টকা স্কলাৰশ্বিপ পালে আৰু এগৰাকী ছাত্ৰীগৰাকী 10,000 টকা স্কলাৰশ্বিপ পাইছে। এইটো বেচৰকাৰী সংগঠন। তাত ইয়াত বিশেষ ভাল পালোঁ যে বাহিৰা এজন মহিলাগৰাকী, আজি তেওঁ নাই, তেওঁৰ মৃত্যু হ'ল। তথাপিও তেওঁ জীৱনৰ শেষ পৰ্যায়ৰ সময়ত ইয়াত আহিছে আৰু ইমান সুন্দৰ পালে যে অসমৰ বাগানৰ ছাত্ৰীসকলৰ ভৱিষ্যতলৈ এটা খুব সুন্দৰ চিন্তা কৰিলে। আৰু বিশেষকৈ এই ছাত্ৰীসকল 2nd ডিভিজন পোৱা ছাত্ৰী, 1st ডিভিজনসকলতো সুবিধা